go. মোৰ নাম সৌৰভ আৰু মোৰ ৱাইফ লেখা আমি জাৰ্মানীত থাকোঁ আমাৰ ঘৰ যোৰহাটত মই ইয়াত ইউনিভাৰ্চিটি এখনত পঢ়াওঁ আৰু ৱাইফ মোৰ ৰিচেণ্টলি জাৰ্মানী আহিছে আমি বহুত দিনৰ আগতে মই ভিডিঅ' বনাইছিলোঁ চেনেলটোত আজি 2 বছৰ আগতে তাৰপিছত মই বনোৱাই বন্ধ কৰিলোঁ গৈ আছোঁ বাছ এখন ধৰিবলৈ তাৰ পৰা আমি যাম পেডাৰবৰ্ণ আজি পেডাৰবৰ্ণৰ পাছৰ এৰিয়াটো চাই আহিম খুব ধুনীয়া হয় এইটোৱে বাছ ষ্টেণ্ড ইয়াৰবোৰ সৰু সৰু চিটি হল আৰু ইয়াৰ বাছ ষ্টেণ্ডবোৰ অলপ দেখিবলৈ এনেকুৱা সেইফালৰ পৰা আহিব বাছখন এইফালেদি আহি এনেকৈ যাবহি আৰু বৰ্তমান ইয়াৰ চাব পাৰে ঘৰৰ ষ্ট্ৰাকচাৰবোৰ অলপ বেলেগ ধৰণৰ আসাম টাইপৰ নিচিনাই কিন্তু দুই মিনিট থাকে তো এইখন বাইক গ'ল ছুপাৰ বাইক ইয়াত মানুহে গৰম দিনত বাইক চলোৱা খুব প্ৰিফাৰ কৰে গৰম দিনত খুব বাইকবোৰ দেখিব ঠাণ্ডা দিনত খালি নেদেখে আৰু এতিয়া আমি যাওঁতে বৰ্তমান 2 ঘণ্টামান লাগিব পেডাৰবৰ্ণ আহোঁতেও 2 ঘণ্টামান লাগিব তাতে 1 ঘণ্টামান ফুৰিম এই বাছখন আহিছে আমাৰ এইখন বাছ আহিছে 1 নম্বৰ বাছ যে বাছ ষ্টেচনলৈকে যাব ব'লা বহা এতিয়া বাছখন এতিয়া এইফালে যাব চিটিফালে বাছৰ ভিতৰবোৰ দেখুৱাব নোৱাৰিম যদি কাৰোবাৰ ভিডিঅ' আহে বেয়া পাব পাৰে মানে মানুহে বাছখনটো এনেই দেখুৱাই দিছোঁ আৰু জাষ্ট আমি বাছৰ পৰা নামিলোঁ আৰু বাছ ষ্টেণ্ডলৈ গৈ আছোঁ এইটো এটা তিনিআলি আমি গৈ আছোঁ এইটো তোমাৰ ৰেলৱে ষ্টেচনটো গৈ পাই দোকান আছে এই গাড়ী নাই এইফালেও নাই গাড়ী সেইফালেও নাই কিন্তু ষ্টিল আমি ৰাস্তাটো ক্ৰছ কৰিব নোৱাৰোঁ আনটিল আনলেছ হয়তো গ্ৰীণ হৈ নাযায় ইয়াত ৰুলবিলাক ট্ৰেফিক ৰুল খুব ভালকৈ মানি চলে মানুহে যদিও একো নাই তথাপিতো আমি ক্ৰছ কৰা নাই এতিয়া দিলে এতিয়া আমি যাব পাৰোঁ লাহেকৈ বাছ ষ্টেণ্ডৰ ফালে ৰেলৱে ষ্টেচনটোৰ ফালে গৈ আছোঁ কিন্তু এই ৰেলৱে ষ্টেচনটো ইয়াত বানহফ বুলি কয় এই বানহফ তো বানহফত মানে বাছৰো আছে ট্ৰেইনো যায় ইয়াৰ পৰা তো আমি বৰ্তমান বাছত যাম 790 বুলি এখন বাছ আছে সেই বাছখনত যাম বাছখন এইফালৰ পৰা আহিব এইফালৰ পৰা আহিব আহি পেলাই আমি এইখনত বাছখনত উঠিম তাৰমানে বাছখন মোৰ মতে ৰৈ আছে নেকি নাই অহা বাছখন বাচিলোঁ আহিব ইয়াত বাছবোৰ আহিলেও বেছি দেৰি নৰয় আহি গুচি যায়হি আৰু পটককৈ চ' বতৰটো আজি ৰাতিপুৱা বেয়া আছিলে বাৰু এতিয়া ভাল হ'ল যথেষ্ট ভাল হ'ল বতৰটো এইবোৰ এনেকৈ বেলেগ প্লেটফৰ্ম বাছৰ লগতে এইটো 4 নম্বৰ এইটো 3 নম্বৰ এইটো 2 নম্বৰ এইটো 1 নম্বৰ এইটো 1 নম্বৰ বাছ এইখন এইফালৰ পৰা ট্ৰেইন আহে বিলেফেল বুলি কয় বিলৰ ফালৰ পৰা একদম এইফালে ট্ৰেইন যায়হি একদম এইটোৱে লাষ্ট ষ্টেচন সেইটো ছেকেণ্ড লাষ্ট ষ্টেচনটো লুটফিল্ড বুলি কয় তালৈকে যাবহি এইটো আমি বাছ ষ্টেচন আমি এখন বাছৰ কাৰণে ৰৈ আছোঁ বৰ্তমান ধৰিব পৰা হৈছে নাই জানো 790খনত যাম আমি বাছখন সেইফালেদি আহিব ঠিক আৰু ৱাইফ হৈ তাত ৰৈ আছে তাই ইয়ালৈকে গুচি অহা নহ'লে এইফালেদি বাছখন আহিব এইখন আমাৰ বাছখন আহিলে বাছখনত যাম এতিয়া আমি এই বাছখনত কিন্তু টিকেট দেখুৱাব লাগিব দেই সেইখন চিটি বাছ টিকেট নেদেখুৱালে হয় কিন্তু তাতে আজি শনিবাৰে ইয়াত টিকেট ফ্ৰী হয় যাব পাৰি চাব লাগিব বাছত আমি বহিলোঁ বাছ ষ্টাৰ্ট দিছে
ইয়াত নানা ধৰণৰ ছুপাৰ মাৰ্কেট আছে তাৰ ভিতৰত এখন আলডি বুলি যে লিখা আছে এখন আলডিখন এইটো হ'ল জাষ্ট বাছৰ পৰা নামিলোঁ এইটো হ'ল ডেট মল বাছ ষ্টেণ্ডটো হয় এইটো ৰেলৱে ষ্টেচন এইখন আহিলে আমাৰ ট্ৰেইন আমি বাছত ট্ৰেইনত উঠিলোঁ আমি পেডাৰবৰ্ণ পালোহি এইটো অপন অফ ৰেলৱে ষ্টেচনটো হ'ল আমি জাষ্ট ওলাই আহিছোঁ এইটো চাইকেল ষ্টেণ্ড কৰি ইফালে যাব লাগিব চিটি বাছ
এই ডংটোলৈ যাম আমি। এইটো চিটি মিউজিয়াম। অক্টোবৰ ফেষ্টৰ টাইম যে সেইটো কাৰণে চাগে চলি আছে। আৰু অক্টোবৰ ফেষ্টৰ সময়ত এইবোৰ অলপ হেৰি হৈয়ে যায়, মানে পূৰা হেপনিং হৈ যায় চাৰিওফালৰ পৰা। আমি নামি আহিলোঁ চাবলৈ। আমি হেৰি পেডাবৰ্ণৰ এতিয়া অক্টোবৰ ফেষ্ট চলি আছে, তাৰ মাজতে আহিছোঁ। জেগাই জেগাই চব খানা পিনা চলি আছে। কোনোবাই পৰ্ট্ৰেট বনাইছে, কোনোবাই কিবা বনাইছে। গোটেইখন বহুত গৰম পৰিছে। আমি ঘূৰি পাকি আহি এই পাৰ্কখনত বহিবলৈ লৈছোঁ। কিবা ফল মূল কেইটামান আনিছোঁ, ভোক লাগিছে, খাম তাকে। ডাউকৰ নিচিনা বস্তুটো, ডাউক চৰাই নিচিনা। এই হাঁহ এটা আছে কিন্তু। এইবোৰ আমাৰ ৰেগুলাৰ পাতি হাঁহবোৰ। কি হয় জানো, পাতি হাঁহৰ পোৱালি নেকি? পোৱালিটো। এইকেইটা কিবা এটা হাঁহ চিনি পোৱা নাই মই।